এটা একেবাৰে হেভি আৰু ধুনীয়া ডিজাইনত পদ্মিনী কেঁচা কটনৰ যোৰা লৈ আনিছোঁ। ইয়াতে কালাৰ অপশ্যন কেইবাটাও থাকিব, গোটেইকেইটা কালাৰ খুব বেছি ধুনীয়া হয়। আপোনাৰ যোনটোৱে পচন্দ হয় লৈ ল'ব পাৰিব। প্ৰথমতে মই দেখাই লৈছোঁ গ্ৰীণ কালাৰযোৰ, খুব বেছি ধুনীয়া হয়, একদম হেভিকৈ কামখিনি কৰা আছে। মেখেলাখন দেখিলে কিমান হেভিকৈ একেবাৰে ওপৰলৈকে কাম কৰা আছে। কাপোৰযোৰ যিহেতু হেভি হয়, চ' ইয়াৰে ব্লাউজৰ পিছত অলপমান চিম্পলকৈ আছে। আৰু নেক্সট চাব পাৰে এইটো কালাৰ খুব বেছি ধুনীয়া হয়। ইয়াতে সূতা আৰু গুণাৰে কামখিনি কৰা আছে। ইয়াৰে চাইড পাৰিখিনিও খুব বেছি ধুনীয়া হয়। কাপোৰযোৰ কমপ্লিট ৰেডি কৰাৰ পাছত বিৰাট বেছি ধুনীয়া এটা লুক আহিব। কাপোৰযোৰ চকলেট কালাৰৰ ভিতৰত আহিব ইয়াৰে, আৰু কাপোৰ কোৱালিটি বহুত বেছি ভাল হয়, একদম প্ৰিমিয়াম কোৱালিটিৰ হয়। আৰু মেখেলাখন চাওক কিমান বেছি ধুনীয়া লাগিছে, একেবাৰে ইউনিক ডিজাইন আছে, একেবাৰে ওপৰলৈকে কাম কৰা আছে। আৰু ব্লাউজৰ পিছটো চাইডৰ পাৰি নিচিনা একে দুটা পাৰি জইন কৰি বনোৱা হৈছে। নেক্সট চাব পাৰে এইযোৰ মেহেন্দি গ্ৰীণ কালাৰত, এইযোৰো খুব বেছি ধুনীয়া লাগিছে। আৰু ইয়াত য়েল্লো কালাৰ সূতা আৰু চিলভাৰ গুণাৰে কামখিনি কৰা আছে, খুব বেছি ধুনীয়া হয়। আৰু এইকেইটা যোৰা পিন্ধি আপোনালোকে বিয়া পাৰ্টি এনে অকেজনত যাব পাৰিব, কাৰণ কাপোৰযোৰ খুব বেছি ধুনীয়া, একদম হেভি হয়। আৰু নেক্সট এইটো আপোনালোকৰ চবৰে ফেভৰেট ৰয়েল ব্লু কালাৰত, ইয়াতে পিংক কালাৰৰ কামখিনি কৰা আছে। আঁচলটো ডাঙৰ ডাঙৰকৈ আৰু গাৰ গোটেই মাজতে সৰু সৰুকৈ ছেম ডিজাইনত কৰা আছে। আৰু ইয়াৰে চাইড পাৰিখিনিও খুব বেছি ধুনীয়া হয়, একদম ফুল ডিজাইনত কৰা আছে। কমপ্লিট ৰেডি কৰাৰ পাছত কিন্তু বিৰাট বেছি ধুনীয়া লাগিব। আৰু ৰয়েল ব্লুটো জল্দি শেষ হৈ যায়, সেইকাৰণে আপোনালোকে যদি পচন্দ হৈছে দেৰি নকৰিব, সোনকালে অৰ্ডাৰ কৰি ল'ব। আৰু নেক্সট চাব পাৰে এইটো কালাৰো বিৰাট বেছি ধুনীয়া লাগিছে। গোটেইকেইটা কালাৰে মানে পিন্ধিলে মানুহজনী খুব বেছি ব্ৰাইট কৰি তুলিব। চাওকচোন কিমান বেছি মৰম লগা কালাৰটো। আৰু ইয়াৰেও ছেম ডিজাইনত আছে গোটেইকেইযোৰ, য়েল্লো কালাৰে কাম কৰা আছে, লগতে চিলভাৰ গুণেৰে কাম কৰা আছে। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন, আৰু লগতে দেখাই দিছোঁ এইটো ব্লাউজৰ পিচ। আৰু বহুতে আমাক সুধি থাকে যে কেনেকৈ অৰ্ডাৰ কৰিব লাগিব। আগতে কৈছোঁ যদিও আকৌ এবাৰ কৈ দিছোঁ, ওপৰতে আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাতে আপুনি আপোনাৰ পচন্দৰ কালাৰটো স্ক্ৰীনশ্বট মাৰিব আৰু তাতে আমাক চেণ্ড কৰিব, আৰু তাতে আপুনি আপোনাৰ অৰ্ডাৰটো লৈ ল'ব পাৰিব। আৰু নেক্সট চাব পাৰে এইটো এটা কালাৰ, ইয়াৰ আগৰটোৰ লগত অলপমান চিমিলাৰে হয়, তাতকৈ এইটো অলপমান লাইট হয়। খুব বেছি ধুনীয়া লাগিছে, দুইটা কালাৰে বেছি ভাল লাগিছে। আৰু ইয়াতে পিংক কালাৰ আৰু চিলভাৰ গুণেৰে কামখিনি কৰা আছে। আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচটো। এতিয়া মই একেবাৰে লাষ্টৰ ফালে গোটেইকেইযোৰ কাপোৰ একেবাৰে ওচৰৰ পৰা দেখাই দিম, মানে একজেক্ট কালাৰটো ধৰিব পৰাকৈ। আৰু এইটো চাব পাৰে ডাৰ্ক গ্ৰীণ কালাৰটো যে দেখাইছিলোঁ, সেইটো হয়। খুব বেছি ধুনীয়া, ওচৰৰ পৰা চাগে আপোনালোকে কালাৰ কোৱালিটি গোটেইখিনি ধৰিব পাৰিছে। য়েল্লো আৰু চিলভাৰ গুণেৰে কাম কৰা আছে। আৰু নেক্সট এইযোৰ আছিলে চকলেট কালাৰযোৰ, এইযোৰ খুব বেছি ধুনীয়া হয়। চাইড পাৰিখিনি দেখাই দিছোঁ, আৰু এইটো হ'ব আচলটো। আৰু নেক্সট এইযোৰ হৈছে মেহেন্দি গ্ৰীণ কালাৰযোৰ, এইযোৰো বিৰাট বেছি ধুনীয়া লাগিছে। য়েল্লো আৰু চিলভাৰ গুণেৰে কাম কৰা আছে, ওচৰৰ পৰা একদম দেখাই দিছোঁ ধুনীয়াকৈ। আৰু এইটো চাব পাৰে, এইটো কালাৰ খুব বেছি ধুনীয়া হয়। কালাৰ কম্বিনেশ্যনখিনি খুব ধুনীয়াকৈ মানে মিলাইছে, সেইকাৰণে বেছি ভাল লাগিছে। আৰু এইটো হ'ব ৰয়েল ব্লুটো। আৰু এইটো ব্লাউজৰ পিচ, এইখিনি হ'ব ইয়াৰে চাইড পাৰিখিনি। আৰু এইটো চাব পাৰে, এইটো এটা কালাৰ খুব বেছি ধুনীয়া। যোনটো কালাৰ আপোনাৰ পচন্দ হয় স্ক্ৰীনশ্বট মাৰক, আৰু ওপৰত দিয়া হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰি অৰ্ডাৰ কৰি লওক।